তুমি মাটি কেইবাৰ কিনিছা? তুমি নিজে নাজানা? ভাই কিনিছে প্ৰায় 15 বছৰ। 15 বছৰ। দলিলখন 2017 দিয়া। মালিকেতো ক'ব পাৰে এইটো আম্বানী মাটি বুলি। আম্বানী মাটি বুলি নাজানো নহয়। দালালি কৰিছে। সেইকাৰণে দালালৰ বিৰুদ্ধেইটো হিমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যুদ্ধত নামিছে। এই মাটিৰ দালালেই অসমখন শেষ কৰিব। ব্ৰহ্মপুত্ৰই খহনীয়াই কৰিছে আৰু ওচৰ চুবুৰীয়া ষ্টেটবিলাকে মাটি আমাৰ অসমৰ মাটি ইফালৰ পৰা ঠেলি ঠেলি আহি লাখ লাখ বিঘা মাটি লৈ গৈছে। বিধায়কৰ আহ্বান, বেদখলকাৰীক উচ্ছেদ কৰক। মোৰ সমষ্টিত হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিকে বাস কৰিছে। তেওঁলোকক সোনকালে উচ্ছেদ নকৰিলে পাছত উচ্ছেদ কৰাটো জটিল হ'ব। এইদৰে কামৰূপ জিলা মহানগৰ উপায়ুক্তক জনাইছে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই। গৰুখুটিত বেদখলকাৰী উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ মাজতে এইবাৰ দিছপুৰ সমষ্টিৰ কেইবা ঠাইতো হাজাৰ হাজাৰ বেদখলকাৰী সোমাইছে বুলি প্ৰকাশ কৰি উপায়ুক্তক ব্যৱস্থা ল'বলৈ পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক অতুল বৰাই। নাওতো আহিছে, মানুহ আহিছে, এতিয়া কোনখিনিত নামিছে মানে 8-10খন নাও আহিছে, কেইদিন আহিছে, 7 দিন আগতে আহিছে। পানী তেতিয়া আছিল, এতিয়াতো মানে নদীৰ তলতো গ'ল পানী। এতিয়া পুল যেতিয়া আছিল নদীৰ পাৰ তেতিয়াহে আহিছে। এতিয়া বৰ্তমান মানে কোনখিনি নামিছে মানে আমি এইখিনি মানে গম লোৱা নাই। পত্ৰখনত বৰাই লিখিছে যে পাৰঘুমা, কচুতলি, বেলটিলা আদি ঠাইত হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিকে মাটি দখল কৰাৰ লগতে ঘৰ সাজিছে। বিধায়ক মহোদয়ে আমাৰ জিলা প্ৰশাসনলৈকে লিখিছিলে আৰু তাতে মোৰ নামটো আছিলে। আচলতে আমাৰ এখন ৰিভিউ মিটিং হৈছিলে, জনসংখ্যা বৃদ্ধিৰ ওপৰত এখন ৰিভিউ মিটিং হৈছিলে আৰু সেই ৰিভিউ মিটিঙত মই কথাখিনি কৈছিলোঁ, সোণাপুৰ গাঁও পঞ্চায়তৰ কিমান ভোটাৰ আছে বা কিমান ভোটাৰ নাই। তেতিয়া মই উল্লেখ কৰিছিলোঁ যে সোণাপুৰ গাঁও পঞ্চায়তৰ কিছুমান এলেকাত সেইবোৰ এলেকাৰ ভোটাৰখিনি আমাৰ ইয়াৰে ভোটাৰ নহয়। তেওঁলোকে মংগলদৈ, গাজবাৰী বা এনেকুৱা বিভিন্ন ঠাইত বেলেগ ডিষ্ট্ৰিক্টৰ তেওঁলোকে ভোটাৰ, কিন্তু আমাৰ সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তেওঁলোকে বসবাস কৰি আহিছে। সেইখিনি কথা উল্লেখ মই কৰিছিলোঁ আৰু মই সঁচা তথ্য কৈছিলোঁ। বিধায়ক মহোদয়, আমাৰ দিছপুৰ সমষ্টিৰ বিধায়ক মহোদয় যথেষ্ট অভিজ্ঞ ব্যক্তি। তেওঁ ৰাজনীতিত সদায় তেওঁ চিন্তনীয়, সদায় তেওঁ ৰাইজৰ প্ৰতি চিন্তা কৰি কাম কৰে। যি কাম কৰে ৰাইজৰ প্ৰতি চিন্তা কৰি কাম কৰে, খিলঞ্জীয়াৰ প্ৰতি তেওঁ চিন্তা কৰি কাম কৰে আৰু সদায় সত্য ৰাস্তাত চলা যেন মোৰ অনুভৱ হয়। কাৰণ সদায় আমি দেখা পাইছোঁ তেওঁ যিকোনো এটা সমস্যালৈ তেওঁ মাত মাতে। মই ভাল পাইছোঁ স্থানীয় বিধায়ক মহোদয়ে এইখিনি কথা ক'লে, কোৱাৰ কাৰণে মই ভাল পাইছোঁ যে স্থানীয় বিধায়ক মহোদয়ে এইখিনি কথা উদ্ঘাটন কৰিছে। তেওঁৰো নিজৰো বহু মানুহ আছে, তেওঁৰ মানুহখিনিৰ পৰা তেওঁ জানিব পাৰিছে যে এনেকুৱা এনেকুৱা কচুতলি এলেকাত এই ধৰণৰ মানুহ আহি সোমাইছেও, কিন্তু মোৰ দৃষ্টিগোচৰ হোৱা নাই। এইখিনি মানুহখিনি আহি সোমোৱা কথাটো মোৰ দৃষ্টিগোচৰ হোৱা নাই। হয়তো মোৰ নজনা অৱস্থাতো সোমাব পাৰে, কাৰণ মোৰ ঘৰটো যোনখিনি জেগাত হৈছে তাৰ পৰা 3-4 কিলোমিটাৰ দূৰত মোৰ ঘৰ। মই ছ'চিয়েল মিডিয়াতহে দেখা পাইছোঁ, কিন্তু মোৰ নিজ চকুৰে মই দেখা পোৱা নাই। হয়তো হ'বও পাৰে। ৰাইজে যিহেতু কৈছে, কালিও মই ছ'চিয়েল মিডিয়াত বা বিভিন্ন সংবাদ মাধ্যমত দেখা পাইছোঁ ৰাইজে সেইখিনি কথা কৈছে। তো ৰাইজক সেইখিনি কথা মই সন্মান জনাইছোঁ যে হ'বও পাৰে, ডাঙৰ কথা নহয়। কিন্তু এটা কথা ঠিক যে আজি জনসংখ্যা কিন্তু বৃদ্ধি হৈছে। ডিমুৰীয়াত আটাইতকৈ বেছি সোণাপুৰ গাঁও পঞ্চায়তৰ জনসংখ্যা বৃদ্ধি হৈছে। আপোনালোকে যদি 2011ৰ ছাৰ্ভে চাই 13,000 কিমান জনসংখ্যা আমাৰ আছিলে, আজি তাৰে 30%ৰ অধিক জনসংখ্যা বৃদ্ধি হৈ গৈছে। আৰু সেইখিনি কিয় হ'ব, কাৰণে কিয় হ'লে আজি আপোনালোকে দেখা পাইছে যে বিভিন্ন এলেকাৰ পৰা মানুহ আহি বসবাস কৰিছে। হয়, তেওঁলোকে বাংলাদেশী নহয়, ইয়াৰে ক'ৰবাত বানপানীৰ কাৰণে, ক'ৰবাত ব্ৰহ্মপুত্ৰৰ পাৰত আছিলে, গৰাখহনীয়াৰ কাৰণে আহিছে। কিন্তু মোৰ প্ৰশ্নটো হ'ল, আজি তেওঁলোকে আহি মাটি বাৰী কিনিছে, আছে, ধুনীয়াকৈ আছে, মোৰ তাতে ক'ব লগা একো নাই। কিন্তু তেওঁলোকৰ কিয় আজি ভোটাৰ নহ'লে? আজি সোণাপুৰ পঞ্চায়তত কিয় তেওঁলোকে ভোটাৰ নহয়? তেওঁলোকে কিয় ভোটাৰ তালিকাত, আজি সোণাপুৰ পঞ্চায়তৰ ভোটাৰ তালিকাত নামটো উঠাওঁতে তেওঁলোকৰ ইমান মনত ভয় কিয়? কাৰণ আপোনালোকে জানে যে আজি সোণাপুৰ পঞ্চায়তৰ ভোটাৰ তালিকাত নহ'লে আমিও কিছুমান চৰকাৰী আঁচনি দিয়াৰ ক্ষেত্ৰত আমি কিছুমান আমাৰ অসুবিধাৰ সৃষ্টি হয়। সেইখিনি মই সদায় বিধায়ক মহোদয়ক মই অৱগত কৰোঁ। যিকোনো আঁচনিৰ ক্ষেত্ৰত হ'লে মই বিধায়ক মহোদয়ক অৱগত কৰোঁ। আজি
ট্ৰাইবেল বেল্টৰ এলেকা, বহু ট্ৰাইবেল বেল্টৰ এলেকাৰ মাটিখিনি এছাম দালাল প্ৰকৃতৰ মানুহে ট্ৰাইবেল বেল্টৰ মাটি কিনা বেচা চব কৰি আছে। সদায় চৰকাৰে কৈ আছে যে খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰিব। ক'ত খিলঞ্জীয়াৰ স্বাৰ্থত কাম হৈছে? আজি ট্ৰাইবেল বেল্টৰ মাটি কিয় বিক্ৰী হ'বলৈ পাইছে? কিয় বেলেগ বেলেগ জেগাৰ মানুহ আহি ট্ৰাইবেল বেল্টৰ মাটি কিনিবৰ কাৰণে সক্ষম হৈছে? নিশ্চয় এটা তদন্ত হ'ব লাগে। আৰু বিধায়ক মহোদয়ে যিধৰণে কথাখিনি কৈছে, সেই কথাৰ ওপৰত বিধায়ক মহোদয়ে জিলা প্ৰশাসনক জনাইছে। আৰু জিলা প্ৰশাসনে, মই আশা কৰোঁ যে জিলা প্ৰশাসনে নিশ্চয় এটা সঠিক তদন্ত কৰিব। আৰু এটা কথা মই ইয়াতে উল্লেখ কৰিছোঁ যে স্থানীয় ভোটাৰসকলে যাতে কোনো হাৰাশাস্তি খাব নালাগে। এই উচ্ছেদ অভিযান লৈ বা কিবা বেলেগ জেগাৰ মানুহ অহালৈ যদি স্থানীয় যিসকল ভোটাৰ আছে তেওঁলোকে যাতে হাৰাশাস্তি খাব নালাগে। আৰু এই বস্তু লৈ যাতে ৰাজনীতি হ'ব নালাগে। সঠিক তথ্যটো উদ্ঘাটন হ'ব লাগে। যদি আহিছে, কিয় আহিছে, কিয় প্ৰশাসনে তেওঁলোকক স্থায়ীভাৱে বাসিন্দা দিব পৰা নাই, কিয় চৰকাৰে স্থায়ী বাসিন্দা তেওঁলোকক কৰিব পৰা নাই আজি ইমান দিনলৈকে, কি কাৰণে তেওঁলোকে ইয়াতে আহিব লগা হৈছে? গতিকে এইটো এটা চিন্তনীয় বিষয়। মই প্ৰশাসনক অনুৰোধ কৰিম যে সঠিক তথ্যখিনি দাঙি ধৰিব লাগে, সঠিক তথ্যখিনি ওলাব লাগে। যদি আহিছে, কিয় আহিছে, কি কাৰণতে আহিল, সেইবোৰ গোটেই বস্তু সামৰি ল'ব লাগে। আৰু মই দেখা পাইছোঁ বিভিন্ন আজি ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে যে মানুহ নাৱে নাৱে ভৰ্তি হৈ আছে। কিন্তু মই পুনৰ কৈছোঁ যে মই নাৱে নাৱে ভৰ্তি অহা মানুহ মোৰ নিজ চকুৰে কেতিয়াও মই দেখা নাই। কিন্তু মই গম পোৱা মতে এনেকুৱা ধৰণৰ মানুহ আগে পিছে আহিছে, তেওঁলোকে মাটি কিনিছে, আহিছে, কিন্তু মই নিজ চকুৰে ক'তো মই দেখা নাই। গৰুখুটিত উচ্ছেদ হোৱাৰ কথা জানিব পাৰি নতুনকৈ আৰু বহু লোকে এই ঠাইবোৰত সোমাইছেহি। সোনকালে এই লোকসকলক উচ্ছেদ নকৰিলে ডিমৰীয়া, সোণাপুৰ, হহৰা আদি পঞ্চায়তত এনে বহু লোকে ভৰি পৰিব। আন জিলাত মাটি বাৰী থকাৰ উপৰিও বহু লোকে মাটি দখল কৰাৰ কথা সোণাপুৰ গাঁও পঞ্চায়তৰ সভাপতি নুৰ আহমেদ লস্কৰেও তেওঁক জনোৱা বুলি জানিবলৈ দিয়ে। তাৰমানে মই যিটো জানিব পাৰিছোঁ, সিহঁতে যিখিনিয়ে টালি টোপোলালৈ আহিছিলে, সিহঁতে এতিয়া কিছুমান মানুহৰ ঘৰত কিছুমান আশ্ৰয় লৈ আছে আৰু কিছুমানে অলপ লুকাই আছে। তেওঁলোকে সেই ঠাইত 4জন দালালে এই গোটেইখিনি কাম কৰিছে। দালাল 4জনৰ নাম আপোনালোকে মোক পিছত সুধিব, নামকেইটা মই লৈ আহিছোঁ নাই। এজন হ'ল কি আমচুৰ কিবা নেতা নাজিম বুলি, আৰু 3জন দালালৰ নাম মোৰ আছে। সিহঁতে কি কৰিছে, কি মাটি বেচিছে 4 লাখকৈ কথাত। সিহঁতে হয়তো 40,000 50,000 কিনা মাটি বা 1 লাখ 1.5 লাখ কিনা মাটি 4 লাখকৈ সেই কাষ্টমাৰ সিহঁতে আনিছে, বেলেগৰ পৰা আনিছে। সেইটো এটা কাম কৰিছে সিহঁতে। আৰু এতিয়া মই গম পাইছোঁ যে কালি ৰাতিৰ ভিতৰতে 45 ঘৰ পানীখাতিত, 45টা ফেমিলি ৰাতিৰ ভিতৰত ঘৰ বনাইছে পানীখাতি দেই। ডিমৰীয়াটো এতিয়া মই গম পাইছোঁ বিষ্ণুপুৰৰ আজি 3-4 বছৰৰ পৰা বিষ্ণুপুৰত ঘৰ সাজি ডাউটফুল চিটিজেন আহি সোমাইছেহি। বিষ্ণুপুৰ মানে তেতেলীয়া পঞ্চায়তত। সেইবিলাকো এফিকশ্যন কৰিব লাগে। এইটো নহয় 3-4 বছৰ হ'লে বাচি যাব, গৰুখুটিকেইটা অহাকেইটাহে আমি খেদাম, সিহঁতকহে উচ্ছেদ কৰিম বা সিহঁতক ইয়াত বহিবলৈ দিম, এইটো নহ'ব। 3-4 বছৰৰ পিছত যিবিলাক দিছপুৰ সমষ্টিত সোমাইছে চবকে উচ্ছেদ কৰিব লাগিব। তেতেলীয়াত বিষ্ণুপুৰৰখিনি উচ্ছেদ কৰিব লাগিব। কচুতলি যিখিনি পুৰণা মানুহ মইতো জানোৱেই, মইতো 85ৰ পৰা ইয়াৰ MLA, গতিকে মই পুৰণা মানুহখিনি মই চিনি পাওঁ। আৰু নতুনকৈ যিবিলাক 4-5 বছৰত আহি সিহঁতক উচ্ছেদ কৰিব লাগিব। কেনেকৈ হৈছে সেইকাৰণে বিস্তীৰ্ণ বৰাই মোৰ লগত কালি চাৰ্কুল অফিচাৰগৰাকীয়ে মোৰ কথা পাতিছে। তেওঁ অতি যোগ্য উপযুক্ত এজন চাৰ্কুল অফিচাৰ পাইছোঁ বুলি মই ভাবিছোঁ। তেখেতে নিজাববীয়াকৈ যিখিনি পাৰে কৰি আমাক জনাব। আমি চৰকাৰৰ লগত নেগচিয়েশ্যন আলোচনা কৰি সেইধৰণে আমি এভিকশ্যনৰ কাম হাতত ল'ম। দালালি কৰিছে, সেইকাৰণে দালালৰ বিৰুদ্ধেইতো হিমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যুদ্ধত নামিছে। গতিকে আমিও এই সৰু সুৰা পোৱালি কিছুমান আছে, সিহঁতৰ নাম কোনো নাজানে, সিহঁতক মানে আমি ধৰিব লাগিব। সিহঁতক ধৰি সিহঁতক জেলৰ ভাত খুৱাব লাগিব আৰু ভৱিষ্যতে যাতে সিহঁতে দালালি কৰিব নোৱাৰে। এতিয়াতো দালালি কৰি আমাৰ বহুত মানুহ বহুৱাইছে বিষ্ণুপুৰ, তেতেলীয়া গাঁও পঞ্চায়তৰ পাহাৰত। আৰু আগতে এই চৰ অঞ্চলৰ ডাউটফুল চিটিজেনবিলাকে দখল কৰিছে, এতিয়া পাহাৰ পৰ্বত দখল কৰিছে। পাহাৰ পৰ্বতৰ আশে পাশে থকাটো আমাৰ যিখিনি মানুহ আছে, বিশেষকৈ জনজাতীয় মানুহৰহে এইবোৰ জেগা, পাহাৰ পৰ্বত আমাৰ এই দিছপুৰ সমষ্টি, বিশেষকৈ মই বেলেগ অসমৰ কথা নকওঁ বাৰু, দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ। পাহাৰ পৰ্বতবিলাকৰ যেনেকৈ মাৰ্কাং টাৰকাংকে ধৰি যিমান আছে, আমাৰ নুনমাটিকে ধৰি আমাৰ টোপাতলি হেৰিবিলাকৰ ধৰ পাহাৰ পৰ্বত বা মাজে সেইবিলাক জনজাতি মানুহে সাধাৰণতে বিশেষকৈ সেইবোৰ ব্যৱহাৰ কৰি আহিছে। বা গৰু ছাগলীও যায় কেতিয়াবা আৰু জীৱ জন্তু থাকে, কিন্তু সেইবোৰ তেওঁলোকে কেতিয়াও তাত ঘৰ সজা নাই, দখল কৰা নাই। কিন্তু এতিয়া বাংলাদেশে পাহাৰবিলাক দখল কৰিবলৈ লৈছে। এইটো চৰকাৰৰ দৃষ্টিগোচৰ কৰিব লাগে। আপোনালোক সাংবাদিক, আপোনালোকে এইটো দৃষ্টিগোচৰ
কৰক, সেইটোৱে মোৰ আপোনালোকৰ প্ৰতি আবেদন। চাৰিটা নাম মই জানো, কিন্তু এতিয়াতো মই পাহৰি গৈছোঁ। মাহৰ নাম মোৰ লিষ্টত লেখা আছিলে, নামকেইটাতো মই আজি দিছিলে, সেই নামকেইটা দি পঠিয়াম আজি ডিচিক, আৰু এখন পত্ৰ আজি মই ডিচিক দিম। আৰু আমি খুব ভাল পাইছোঁ এগৰাকী ৰামেশ্বৰ তালুকদাৰ যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কাৰণে ভাল পাইছোঁ। কিয় জানেনে? আমাৰ যিখন আমাৰ মঠঘৰীয়া যিখন আঞ্চলিক হাইস্কুল, সেই হাইস্কুল এজন কাৰ্বি মানে সম্প্ৰদায়ৰ এজনে মানে মাটিখিনি দান দিছিলে, সেই কাগজপত্ৰ মোৰ তাত আছে। সেইখিনি মাটি আমাৰ দুজনমান আৰু দালাল লগ লাগি, স্কুলখন প্ৰথমতে বনাম বুলি কোৱা তেনেকুৱা দালাল দুজন আছে মঠঘৰীয়াত, সেই দালাল দুজনে লগ লাগি পেলাই ৰামেশ্বৰ তালুকদাৰৰ মানে মাটিখিনি সেই মানুহকেইটা বৰুৱা বোলা উপাধিৰ পৰা কিনাই পেলাই এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহক সেইখিনি মানে ফ্লেট বনাবৰ কাৰণে বিক্ৰী কৰিছে। সেইকাৰণে ৰামেশ্বৰ তালুকদাৰক মানে বিশেষকৈ ৰামেশ্বৰ তালুকদাৰক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আৰু এদিন ৰাতি লকআপত থোৱাৰ কাৰণে মই বৰ সন্তুষ্ট, মই বৰ মই সুখ ফিল কৰিছোঁ। আই এম ফিলিং ৱেল ডিউ টু ডেট ভেৰি ইয়ে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক তাৰ কাৰণে মই কংগ্ৰেচুলেশ্যন দিছোঁ আপোনালোকৰ জৰিয়তে। আৰু এই মাটিৰ দালালেই অসমখন শেষ কৰিব। ব্ৰহ্মপুত্ৰই খহনীয়াই কৰিছে, আৰু ওচৰ চুবুৰীয়া ষ্টেটবিলাকে মাটি, আমাৰ অসমৰ মাটি ইফালৰ পৰা ঠেলি আহি লাখ লাখ বিঘা মাটি লৈ গৈছে, আৰু তাৰপিছত সৰু সৰু নদীবিলাকো খহনীয়া আছে। তেনেহ'লে আমাৰ মানুহ ক'ত থাকিব তেতিয়াহ'লে? এতিয়াতো বিশ্বনাথ চাৰিআলিত দেখিছেই নহয় আপুনি, নিউজটো আজি ওলাইছে, কিমান লাখ বিঘা মাটি। বিশ্বনাথ চাৰিআলিত বাগমাৰী গেটত মোৰ নিজৰ মামা আছিলে, সম্পৰ্কীয় মামা আছিলে, মদৰ মহল আছিলে। এতিয়া তাত পিছফালে গোটেই বাংলাদেশী বহি গ'ল। মই যেতিয়া গৈছোঁ তাত গোটেইখন অ'পেন আছিলে, কমচে কম হাজাৰ বিঘা মাটি, তাত বাংলাদেশী বহি গ'ল। এতিয়া বিশ্বনাথ চাৰিআলি য'ত বাগমাৰী গেটত, মই তাতে 3-4 দিন আছিলোঁ, পিছফালে খালী আছিলে। জামিনী হাজৰিকা মোৰ মামা আছিলে, সম্পৰ্কীয় মামা, মোৰ বৰমাৰ ভায়েক। কিন্তু মই তাততো দেখিলোঁ এতিয়া এই অসম আন্দোলনৰ সময়তে মই দেখিছোঁগৈ গৈ পেলাই, মোটামুটিভাৱে অসম আন্দোলনত যিহেতু চলি আছে, মানুহ তাত বহি আছে। এইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এইবিলাক চাব লাগে, চৰকাৰে চাব লাগে। মইতো সকলোৱে সদায় মই যুঁজি আছোঁ। মই ইণ্টাৰ ডিষ্ট্ৰিক্টৰ কথা কৈছিলোঁ, আগতে কৈছিলোঁ ডাউটফুল চিটিজেনক এখন জিলাৰ পৰা এখন জিলালৈ যাব নালাগে বুলি, বন্ধ কৰিব লাগে বুলি আজি 10-15 বছৰ আগতে মই কৈছোঁ, লিখি দিছিলোঁ চিফ মিনিষ্টাৰক যে ইণ্টাৰ ডিষ্ট্ৰিক্ট, এতিয়া ক'ভিডৰ কাৰণে ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ আছে। মই আগতেই ইণ্টাৰ ডিষ্ট্ৰিক্টটো বন্ধ কৰিবলৈ দিছিলোঁ, যিবিলাক ডাউটফুল চিটিজেন যাতে নগাঁৱৰ পৰা আমি গোলাঘাটলৈ যাব নোৱাৰে, গোলাঘাটৰ শিৱসাগৰ বৰপেটাৰ পৰা যাতে আমাৰ গুৱাহাটীলৈ আহিব নোৱাৰে, কামৰূপলৈ আহিব নোৱাৰে, সেইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট মই তেতিয়া আজি 15 বছৰ আগতে মই বাধা দিয়াৰ কাৰণে মই অনুৰোধ কৰিছিলোঁ। কিন্তু কাৰ্যক্ষেত্ৰতো একো নহ'ল। এতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট ক'ভিড যোৱাৰ পিছতো ডাউটফুল চিটিজেনৰ কাৰণে ইণ্টাৰ ডিষ্ট্ৰিক্ট। আনহাতে বেদখলৰ অভিযোগৰ সন্মুখীন হোৱা লোকসকলে এই সন্দৰ্ভতনো কি কয় চাওঁ আহক। কালি আপোনালোকে নিশ্চয় গম পায় যে MLA ছাৰে DC ছাৰক আমাৰ এটা ইনফৰ্মেশ্যন দিছিলে যে গৰুখুটিত উচ্ছেদিত বহু নাগৰিক এইফালে অহা জনা যায় বুলি তথ্য পোৱা গৈছিল। MLA ছাৰৰ চিঠিখন আৰু DC ছাৰৰ ডাইৰেক্টিভ মতে আমি মানে মই আমাৰ চাৰ্কল অফিচৰ মানুহ, পুলিচৰ মানুহ, ভিলেজ ডিফেন্স পাৰ্টি, গাঁও বুঢ়া, তাৰ লোকেল নাগৰিক আমি সেই জেগালৈ গৈছিলোঁ, কচুতলিলৈ গৈছিলোঁ। তাত কেইজনমান লোকেল নাগৰিকে কৈছে যে নাৱৰে ভটিয়াই কেইজনমান মানুহ অহা দেখিছে, কিন্তু আমি যেতিয়া তাত খবৰ কৰিলোঁ, আমি তাত কোনো মানুহ ডিচেম্বৰ হোৱা মানে নমা বা নতুন কিবা ঘৰ বস্তি এনেকুৱা কোনো কনষ্ট্ৰাকশ্যন আমি দেখা নাপালোঁ। এইটো সম্ভৱ হ'ব পাৰে যে কাৰোবাৰ ঘৰত তেনেকুৱা মানুহ আলহী হিচাপে আছে, সংখ্যা যদিও কম। আমি ভিলেজ ডিফেন্স পাৰ্টি মবিলাইজ কৰিছোঁ, পুলিচকো ইনফৰ্মেশ্যন দিয়া আছে। মোৰ গাঁও বুঢ়া বৰ্তমানো তাতে ফিল্ডতে আছে। আমি যদি তেনেকুৱা কিবা খবৰ পাওঁ, কংক্ৰিট খবৰ যে ধৰক কাৰোবাৰ ঘৰত আলহী স্বৰূপে তেনেকুৱা উচ্ছেদিত মানুহ আছে, আমি খবৰ কৰিব যাম, ডকুমেণ্টছ সকলো চাম, আৰু সেই অনুপাতে আমি ৰিপৰ্ট কৰিম আৰু DC ছাৰক আমি জনাম। আৰু সেইমতে লিগেলি তেওঁলোকে মানে যিটো কাৰ্যক্ৰম হয় কৰিব চাগে। কিন্তু বৰ্তমান আমি তেনেকুৱা নতুন কোনো ঘৰ বা বাৰী বা নতুন কনষ্ট্ৰাকশ্যন বা উচ্ছেদিত মানুহ তেনেকৈ কাকো দেখা পোৱা নগ'ল। মইতো এই কেইদিন দেখা নাই, মানে আগতে দেখিছোঁ, মানে এই নাৱৰ লগত মেচিন নাও আহি থাকে সিহঁতে। মইতো এনে জাল মাৰোঁতে দেখা গৈছে ডেইলি, আৰু সদায় আৰু চোৱা নাই না, এটা দুটা আহিয়ে থাকে। নাই নাও এখন মেচিন নাও এখন দুখন আহে, এইকেইদিনতো আহিছে নেকি? এইকেইদিন দেখা নাই, 4-5 দিন আগত আহিছে। 4-5 দিন আগত আহিছে নাও, 2খন না 3খন নাও এনেকুৱা আহি থাকে। এতিয়া কেইদিন ধৰি অহা নাই নাওখন, মানুহতো আহিয়ে থাকে। নাও আহিলে কি সুধা আহিব নেকি? ঘৰ বাৰী চব লৈ আহে, ঘৰ বাৰী লৈ আহিছে। আমাৰ ইফালে নোসোমাই, আমাৰ এইটো হ'ল আমাৰ হিন্দু গাঁও,
আমাৰ এইটো পাৰে নোসোমাই নহয়, এইটো সোমালে কচুতলি পালে সোমাই এখন দীঘলী পাহাৰ আমাৰ শুনা মতে আমিও শুনা পাই আছোঁ বা আমিও 4-5 দিন আগত দেখা পাই আছোঁ। আগতে আহিয়ে আছিলে মানুহ নাৱতে আহিছে মানুহ কচুতলি সিপাৰতে যায়, মিয়া মানুহ আহে সিপাৰতে যায়, আমাৰ ইপাৰতো নাহে, হিন্দু গাঁৱতো মানে আহে নাই, আমাৰ ইটো পাৰে সোমোৱা নাই। ঘটনাটোৰ বিষয়ে মানে মই ফোন কৰি পেলাই গম পালোঁ, তেখেতক ফোন কৰি তাৰমানে বিধায়কৰ চিঠিখন যেতিয়া পালোঁ হোৱাটছএপত পাই পেলাই লগে লগে ফোন কৰিলোঁ। মই সুধিলোঁ যে কোনোবা চিনাক্ত মানুহ নাই, 2 সপ্তাহৰ আগতে তেখেতে কোৱা নিচিনা 2 সপ্তাহৰ আগতে আহা বুলি কৈছে। তাৰপিছত মই লগে লগে মানে বন্ধুলোকো ক'লোঁ, তো 6-7খনত ভূতভূতি সোমোৱা বুলি কৈছে। গম পানে ইফালে এনেকৈ তেওঁলোকে কোৱা নিচিনা এইটো পাৰতে মানে সোমাইছে বুলি কৈ আছে, এই পাৰঘাটতে মানে এইটো চাইডতে আশে পাশে থাকিব লাগে। वो तो आते रहता है, वो नाव से आता है नदी से, हम लोग देखते रहता हो कौन है, हम लोग तो वो नहीं पता होता। नोतून वो तो पता नहीं है, लेकिन जाता है कभी कभी तो नाव से जाता है इधर से नदी से, वो तो हम लोग को नहीं पता, लेकिन नाव से आता है वो देखता हो, वो तो नहीं पहचानता। इधर का लोग तो नहीं देखता है, बाहर का बड़ा नाव लेके आता है, मशीन नाव लेके आता है। गाँव का लोग तो नहीं, वो तो मुस्लिम लोग ही आता है, जो हम लोग का हिंदू ये नहीं होता है। মহানগৰীৰ এটা সমষ্টিৰ বিধায়কে প্ৰেৰণ কৰা এই পত্ৰৰ পাছতেই সম্প্ৰতি তৎপৰ হৈ পৰিছে প্ৰশাসন। এই লোকসকলক লৈ কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া হ'ব লক্ষণীয়। চাই থাকক হেডলাইন।